সকলোকে নমস্কাৰ। আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ জন্মদিন মানে আজিৰ পৰা মোৰ 21 বছৰ মানে আজি 20 বছৰ সম্পূৰ্ণ হৈ 21 বছৰত সোমালে। আচলতে আগতে জন্মদিন বুলি ক'লে বহুত হেঁপাহ থাকে, আগদিনাখনে মানুহ মাতি মেলি পিছদিনা কেক কাটি মাৰি বহুত কিবাকিবি থাকে। এতিয়া জন্মদিনৰ দিনা বেয়াও লাগিছে, এবছৰ আকৌ যোগ হ'ল, আকৌ সিদিনা হৈ গৈছিলে, আকৌ এটা বছৰ পাৰ হ'ল, তেনেকৈ পাৰ হৈ গৈ আছে এটা বছৰ। এতিয়া 20 বছৰ সম্পূৰ্ণ হ'ল। আৰু আচলতে জন্মদিনৰ দিনা মোৰ খুব ককালৈ মনত পৰে। মানে মোৰ জন্মৰ পৰা কিবা কিবি ইষ্টদোষ আছিলে, গতিকে ককাই মানে প্ৰতিটো জন্মদিনতে কিবা এটা শিৱ পূজা হওক, বিষ্ণু সহস্ৰনাম হওক, এনেকৈ মানে কিবা এটা নহয় কিবা এটা পাতেই। গতিকে এতিয়া সেইবিলাক সম্পূৰ্ণ হ'ল মানে কৰি মেলি, গতিকে এতিয়া মোৰ পূজা চূজা পতা হেৰি নাই। গতিকে মায়ে গোঁসাই ঘৰতে শৰাই এখন নিম বুলি কৈছে। গতিকে চাওকচোন ব'লক মোৰ জন্মদিনটোনো কেনেকুৱা হয়। জন্মদিন বুলি মই গছপুলি এটা ৰুওঁ। ইয়াৰ আগৰ পৰা নাহৰ পুলি এটা ৰুইছিলোঁ, কিন্তু গছপুলিটো মই জীয়াব নোৱাৰিলোঁ। এইবাৰ চেষ্টা কৰিম জীয়াবলৈ, গতিকে গছপুলি এটা ৰুই লওঁ। এই জন্মদিন বুলি লিচু পুলি এটাকে ৰুলোঁ। ইয়াৰ আগৰ পৰা কৈছিলে নাহৰ পুলিটো জীয়াব নোৱাৰিলোঁ, গতিকে এইবাৰ সেইটো জীয়াবলৈ চেষ্টা কৰিম। প্ৰতিবাৰ ভাবোঁ জন্মদিনৰ দিনা যে আমাৰ লখিমপুৰত যি শনি মন্দিৰ আছে, তাতে আচলতে বহুত মানুহ থাকে ৰাতিপুৱা বা আবেলিও থাকে। মানে ভাবিছিলোঁ লুচি ভাজি নাইবা কিবা এনেকুৱা খুৱাম বুলি ইয়াৰ আগৰ পৰা ভাবিছিলোঁ, কিন্তু নহ'লগৈ। এইবাৰ ভাবিছিলোঁ, এইবাৰো নহ'লগৈ। গতিকে আমাৰ ঘৰতে আজি গোঁসাই ঘৰ আছে, তাতে চাকি তাকি দিম বুলি ভাবিছোঁ। আৰু দেউতাই আচলতে গোঁসাই ধুৱাই আছে, গতিকে মই ধূপ আৰু চাকি লগালে হৈ যাব। আমাৰ গোঁসাই ঘৰ দেউতাই জ্বলাই থৈ গৈছে, মই জ্বলাই দিলে হ'ব আৰু বেলেগকৈ। দেউতাই গোঁসাই ধুৱাই আছে। আচলতে ককা আইতা থাকোঁতেই গোঁসাই ঘৰ বনোৱা হৈছিলে, আৰু ককাই ইমান দিন গোঁসাই ধুৱাই আছিলে। কিন্তু ককা ঢুকাৰ পিছৰ পৰা দেউতাই এইখিনি কাম কৰে। জ্বলালেও আশা কৰিম ভগৱানে মোৰ লগতে সকলোকে ভালে কুশলে ৰাখক। কিন্তু 2023 বৰ্ষত সোমাইছে যেতিয়া সকলোৱে যাতে দিনবোৰ ভাল হৈ যাওক আগতকৈ, তাৰে আশা কৰিছোঁ মই। ককা আইতাৰ অবিহনে গ'ল 4-5 বছৰ, আৰু দেউতাই এইটো ককা আইতাৰ নামতে বনাইছিলে। গতিকে ককা আইতাৰ অবিহনেতো জন্মদিনটো মোৰ ভাল নাছিলে, মোৰ ভালেই নালাগে অলপো। ইমান দিন ককা আইতা থকা আছিলে, লগত এতিয়া নাই। গতিকে ইয়াতে সেই কৰোঁ আৰু। এয়া ককা আৰু এয়া আমাৰ আইতা। যিহেতু জন্মদিন একেবাৰে সৰুকৈ ঘৰতে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে। মানে এইবাৰ যিহেতু কলেজৰ একেবাৰে শেষৰকেইটা দিন আমাৰ, গতিকে মোৰ কলেজৰ কেইটামান বন্ধুক মাতিছোঁ দুপৰীয়া ভাত সাজ খাবলৈ। আৰু গোটেইকেইটাকে মতা সম্ভৱো নহ'লে, গতিকে ইমানকেইটাকে মাতিছোঁ। আৰু তেনেকৈ এইফালে মই নহৰু, আদা, বিলাহী, আলু গুচালোঁ, আৰু মায়ে ভাজি বস্তুখিনি কাটিলে, আৰু অলপ পাছতে বনোৱা হ'ব। সেইখিনি মায়ে কাটি থৈছে, পিঁয়াজখিনি কাটিলে হৈ যাব। হৈছে হেতা চেতা লৈ বহিলে মই বহুত কান্দিব লগা হয়, চকুটো পুৰি যায় ধোৱাই। প্ৰায় ভাজিখিনিকে বনাই লওঁ বুলি ক'লে, তাৰপিছতে লেবৰা ভাজি, কবি, বেঙেনা, মূলা, আলু, আৰু তাৰপিছত দালিটো তেল মাৰি ইয়াতে মাংস বনাব লাগিব। ভাজি হৈ গ'ল, আৰু এতিয়া পিছৰখিনি মাংসৰ কাৰণে আমাৰ কেমেৰা পাৰ্চন মাংস উতলি আছে, অলপ পিছত নমাব পৰা হ'ব। আৰু এইফালে মোৰ চালাডখিনি কাটি লওঁ। মাংস বনালোঁ, ভাজি বনালোঁ, লাষ্ট চালাডটো আছিলে সেইটো কৰিলোঁ। তাৰপিছত আৰু খানা পুৰাপুৰি হৈ গ'ল। আৰু এটা বস্তু দেখাবলৈ আছে, অলপ পাছত দেখাম। মোক ৰাতিপুৱা কৈছিলে মানে ৰাতিপুৱা ক'লে কি নাহোঁ বুলি, তাৰপিছত ওলাইছেহি নহয় 9 পৰা আহি একদম সেয়া তাই মোক ছাৰপ্ৰাইজে দিলে। জীৱনত প্ৰথম ছাৰপ্ৰাইজ পাইছোঁ দেই, প্ৰথম। মানুহজনীয়ে কেক এটা লৈছে, মই মানা কৰিছিলোঁ আনিবলৈ, কিন্তু গেলি হেনো তই গেলি। বহুত থেংক ইউ কেকটোৰ কাৰণে, বাকীখিনি মোৰ লগৰ আৰু সকলো আহিছে, ভাল লাগিছে। নামটো মোৰ দৰ্শনা। হ্যাপি বার্থডে দর্শন। বেষ্ট ফ্ৰেণ্ড মোৰ ভাগৰ বেষ্ট ফ্ৰেণ্ড, ভাৰ্বিনা বেষ্ট ফ্ৰেণ্ড,
আৰু শুভলক্ষ্মী ভিতালী প্ৰথম টিপ বহিছে ৰাইজ থেংক ইউ কৰণ আৰু থেংক ইউ গোটেই সোপাকে ইমান ধুনীয়াকৈ কেক চেক লৈ আহিছা ধন্যবাদ কৈ দিলি ইমানগাল মৰম বাপৰে বুঢ়ী কৈহে আহিব চবেই কাটি লওঁ Kira naik bawa? Wow. 687. Gimana boleh baca? 687. Itu kan di sini. Mau hitam nama? Tapi seperti lagi. Video Oh, ada. 657. সেইখন খাই দে আৰু 140 টকা। Nah, aku buat dulu. Mau hitam nama ke? Mau dulu koros alis dulu. Pas kau kan. মই দিনৰ দিনটো এনেকৈ শেষ হ'লগৈ সকলোবিলাক ঘৰলৈ গ'ল আৰু দিনটো সকলোৱে শুভেচ্ছাৰে উপচাই পেলালে গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ